নমস্কাৰ যদি আপোনালোকে ইনভেষ্টিং আৰম্ভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ হাতত তিনিটা অপচন থাকিব তিনিটা অপচনৰ জৰিয়তে আপোনালোকে ইনভেষ্টিং কৰিব পাৰে নাম্বাৰ 1 হ'ল ডাইৰেক্ট আপোনালোকে শ্বেয়াৰ কিনিব পাৰে ইয়াৰ বাবে আপোনালোকক এটা ডিমেট একাউণ্টৰ প্ৰয়োজন হ'ব ডিমেট একাউণ্ট ওপেন কৰাৰ পিছত আপোনালোকে যিকোনো এটা শ্বেয়াৰ লাইক HDFC ৰেকমেণ্ডেড নহয় বাজাজ ফাইনেন্স এনেকুৱা ধৰণৰ যিকোনো এটা শ্বেয়াৰ ডাইৰেক্ট কিনিব পাৰে ইয়াৰ বাবে আপোনালোকে ফাণ্ডামেণ্টেল এনালাইচিছ কৰিব জানিব লাগিব দ্বিতীয়টো অপচন হ'ল কি আপোনালোকে মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ডত আপোনালোকৰ বিশেষ নলেজৰ প্ৰয়োজন নহয় কিয়নো মিউচুৱেল ফাণ্ডত কি হয় আপোনাৰ পইচাখিনি ফাণ্ড মেনেজাৰক দিব আৰু ফাণ্ড মেনেজাৰে আপোনাৰ হৈ শ্বেয়াৰ বা ডেট ইনষ্ট্ৰুমেণ্টছ ইত্যাদিত এটচেট্ৰাত ইনভেষ্ট কৰিব চ' দ্বিতীয়টো অপচন আপোনাৰ হাতত থাকি গ'ল মিউচুৱেল ফাণ্ড আৰু তৃতীয়টো অপচন হ'ল কি ETFত আপোনালোকে ইনভেষ্ট কৰিব পাৰে ETF মানে কি হ'ল এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড মানে এটা হ'ল মিউচুৱেল ফাণ্ডৰ নিচিনাই হয় এটা বাস্কেট অফ শ্বেয়াৰ থাকিব ইয়াত মানে এটা শ্বেয়াৰ নাথাকে বহুত কেইটা শ্বেয়াৰ লগ হৈ এটা ETF গঠন কৰা হয় চ' ইয়াত আপোনালোকৰ ৰিস্ক কম হৈ যায় কিয়নো ETF জিৰ' হ'ব নোৱাৰে ওকে শ্বেয়াৰত কি হয় জিৰ' হোৱাৰো সম্ভাৱনা থাকে ৰাইট কোনোবা এটা কোম্পানী যদি ভাল নকৰে গ্ৰ' নকৰে ইন ফিউচাৰ কেতিয়াবা সেইটো জিৰ' হ'ব পাৰে আপোনাৰ ইনভেষ্টমেণ্টটো জিৰ' হ'ব পাৰে কিন্তু ETF বা মিউচুৱেল ফাণ্ড কেতিয়াও জিৰ' নহয় চ' এজ এ বিগিনাৰ আপোনালোকে ETF বা মিউচুৱেল ফাণ্ড কনচিডাৰ কৰিব পাৰে ETF বা শ্বেয়াৰ কিনিবলৈ হ'লে আপোনালোকক এটা ডিমেট একাউণ্টৰ প্ৰয়োজন হ'ব কিন্তু মিউচুৱেল ফাণ্ড কিনিবলৈ হ'লে ডিমেট একাউণ্টৰ থ্ৰু ইনভেষ্ট কৰিব পাৰে মিউচুৱেল ফাণ্ড কিনিব পাৰে আৰু উইদাউট ডিমেট একাউণ্ট AMC ৱেবছাইটৰ থ্ৰু আপোনালোকে ইনভেষ্ট কৰিব পাৰে চ' ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব থেংক ইউ